হেল্ল' বন্ধুসকল, কেনে আছে? আশা ৰাখিছোঁ আপুনি খুব ভালে আছে। আজি পুনৰ এটা ভিডিঅ' লৈ আহিছোঁ, যি হয় ভালৰ কাৰণে হয়। টাইটানিক কেতিয়াও ডুবি নোযোৱা জাহাজ। কোৱা হৈছিল টাইটানিক কেতিয়াও নুডুবে বুলি, কিন্তু ইয়াৰ পিছত এটা বঢ়িয়া কাহিনী আছে, যাক এই ভিডিঅ'ৰ জৰিয়তে আপোনাক মই শ্বেয়াৰ কৰিম, যাৰ পৰা আপুনি জীৱনত বহুত কিবা শিকিব পাৰিব। টাইটানিক ডুবি গ'ল আইচবাৰ্গত খুন্দা খায়। আইচবাৰ্গ বৰফৰ পাহাৰ, যি পানীৰ ওপৰত যিমান ওলাই থাকে তাৰ 100 গুণ পানীৰ তলত থাকে। 1912 চনৰ 10 এপ্ৰিলৰ বুধবাৰৰ দিনা টাইটানিকে নিজৰ ঐতিহাসিক যাত্ৰা আৰম্ভ কৰে। টাইটানিক যাত্ৰা আৰম্ভ কৰাৰ আগতে টিকেট বুকিং হ'ল যে কোনে কোনে যাব বিচাৰে। এজন মানুহ যাৰ নাম আছিল ৰবাৰ্ট, তেওঁ অতি সাধাৰণ খেতিয়ক আছিল। তেওঁৰ বহুত হেঁপাহ আছিল যে টাইটানিকৰ দৰে এখন বিশাল জাহাজত যাত্ৰা কৰি জীৱনটো সাৰ্থক কৰাৰ। তেওঁৰ পত্নীৰ সৈতে তেওঁৰ 4টা ল'ৰা আছিল। সেই হেঁপাহ পূৰণ কৰিবৰ বাবে ৰবাৰ্টে গোটেই জীৱনজুৰি ছেভিং কৰা টকা গোটাব ধৰিলে। তাৰপিছত 4টা ল'ৰা, তেওঁৰ আৰু পত্নীসহ মুঠ 6টা টিকেট তেওঁ বুকিং কৰিলে। ৰবাৰ্ট বহুত আনন্দত আছিল, কাৰণ তেওঁ এনে এখন জাহাজত ভ্ৰমণ কৰিব যিয়ে নিজৰ ঐতিহাসিক যাত্ৰাৰ পাতনি মেলিব। গোটেই পৃথিৱীৰ বাবে এক নতুন চমক টাইটানিক, য'ত পৃথিৱীৰ ধনী নামী দামী মানুহৰ মাজত থাকি তেওঁ পৃথিৱী চোৱাৰ সুযোগ লাভ কৰিব, যাক লৈ তেওঁ পুৰি জীৱন নিজক লৈ গৌৰৱ কৰি থাকিব পাৰিব। টাইটানিক যাত্ৰা আৰম্ভ কৰাৰ মাত্ৰ 5টা দিন বাকী আছিল, তেতিয়াই ৰবাৰ্টৰ ঘৰত এটা ঘটনা ঘটি গ'ল। তাৰমানে তেওঁৰেই পোহনীয়া কুকুৰে তেওঁৰ 4টা ল'ৰাৰ ভিতৰত এজনক কামুৰি দিলে। ৰবাৰ্টৰ পত্নীয়ে ক'লে যে মই বেমাৰ ল'ৰাটোক যাক কুকুৰে কামুৰিলে তাক মই এৰি টাইটানিকত যাত্ৰা কৰিব নোৱাৰোঁ। আপুনি এটা কাম কৰক, আপুনি বাকী 3টা ল'ৰাক লৈ টাইটানিকত গুচি যাওক। ৰবাৰ্ট মহাবিমূৰত পৰিল। তেওঁৰ চিন্তাত ৰাতি টোপনি নহা হ'ল, কাৰণ তেওঁৰ গোটেই জীৱনৰ পুঁজি তাত লাগি আছিল আৰু টিকেটৰ পইচা উভতাই দিয়াৰ নিয়ম নাছিল। কি কৰোঁ বুলি ভাবি ভাবি তেওঁৰ বুকু স্পন্দন বাঢ়িব ধৰিছিল। তেওঁ বহু চিন্তা চৰ্চা কৰি অৱশেষত বেমাৰী ল'ৰাটোক এৰি নোযোৱাৰ সিদ্ধান্ত কৰিবলগীয়া হ'ল। নিৰ্দিষ্ট দিনা 1912 চনৰ 10 এপ্ৰিলৰ বুধবাৰৰ দিনা টাইটানিকে যাত্ৰা আৰম্ভ কৰিলে। ৰবাৰ্টে 3টা ল'ৰাৰ লগত লৈ দোগালি দি বৈ অহা চকুলৰ সৈতে টাইটানিক যোৱাৰ ফালে চাই ৰ'ল। মনত এক গধুৰ চাপ লৈ এক দীঘলীয়া হুমুনিয়াৰ সৈতে তেওঁ ঘৰলৈ উভতি আহিল। টাইটানিক যাত্ৰা কৰাৰ মাথো 5 দিনৰ পাছত 15 এপ্ৰিল 1912 চনত গোটেই পৃথিৱীয়ে খবৰ পালে যে বৰফৰ পাহাৰত খুন্দা খাই টাইটানিক ডুব গ'ল বুলি। ৰবাৰ্টে পোহনীয়া কুকুৰটোক ইমান মৰম কৰিলে যে আপুনি ভাবিব নোৱাৰিব। যিটো কুকুৰক তেওঁ 5 দিন ধৰি গালি পাৰি আছিল, সেই কুকুৰটোকে তেওঁ মৰমেৰে উপচাই পেলালে। ভগৱানে আমাৰ বাবে কি মায়াজাল ৰচি থৈছে তাক আমি কোনেও নাজানো। যি হয় ভালৰ কাৰণে হয়, সেয়ে জীৱনত দুশ্চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। কাহিনীটো কেনেকুৱা লাগিল? মোৰ বহুত ভাল লাগিল। আপোনালোকৰ যদি ভাল লাগিল তেন্তে লাইক কৰক, আৰু যদি আপুনি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি লওক আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি লওক, যাতে আমি এনে ধৰণৰ ভিডিঅ' আপোনাৰ সৈতে শ্বেয়াৰ কৰিব পাৰোঁ। তেতিয়া আজিলৈ আহিলোঁ। সুখত থাকক, আগবাঢ়ি থাকক। জয় আই অসম।